বজালিৰ মাঠপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। মাঠপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন চৌধুৰীৰ বিৰুদ্ধে ক্ষোভ। ছাত্ৰৰ চুৰি হোৱা ঘড়ী বিচৰাৰ নামত শিক্ষাৰ্থীক প্ৰহাৰ প্ৰধান শিক্ষকগৰাকী। প্ৰধান শিক্ষকগৰাকীৰ বৰ্খাস্তৰ দাবীত ৰাইজে এইদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। শিক্ষকৰ প্ৰহাৰত ভীতিগ্ৰস্ত বহু শিক্ষাৰ্থী আৰু যাৰ বাবে আজি বিদ্যালয়খনত অনুপস্থিত থাকে শিক্ষাৰ্থীসকল। প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰো অভিযোগ উত্থাপন হৈছে। মাধুপুৰ গাঁৱৰ স্কুলত মানে এই হেডমাষ্টাৰটো কেইদিনমান পিছতে মানে ল'ৰা ছোৱালীক মানে কোবাই থাকে। কোবাই মানে তথাপি বেয়াকে কোবাই মানে একদম বাৰে তেজ ওলাই দিয়ে আৰু মানে এইটো শিক্ষকক আমাক মানে ইয়াত নালাগে আৰু কেঞ্চেল কৰি দিব লাগে মানে চাকৰিৰ পৰা। কেতিয়া মানে মই শুনা মতে শনিবাৰে কোবাইছে আৰু ভুল হৈছিল নেকি নাজানো। এই এনেকে পিঠিত কোবাই দিছিল, ফাটি গৈছিল। পেচাপ কৰি আমাৰ ঘৰত দাউৰি গৈছে। এই ঘৰটো আমাৰ ওচৰতে। পাছত মই আহিলো আমাৰ তিনিমাৰতে মোক 100 টাকা যাচ্ছিল। যাচাৰ পাছত মই নালাগে আপোনাৰ 100 টাকা, আপনি তো দৰমহা পাই থাকে, আমি গরিব মানুহ, আমি কষ্ট কৰি খুৱাই আছো, আপোনাকতো মাৰা অধিকাৰ নাই। এনেকে মাৰছে আপনি। মলম এটা কিনবি আৰু ঔষধ অলপ কিনি দিবি। সিদিনা আছিল শনিবাৰ। তাৰমানে এটা ছাত্ৰৰ কিবা সেই মোবাইলৰ লগত কানেকশ্যন কৰা ঘড়ী এটা সুধাইছিল। সি স্কুল ছুটিৰ পিছত মোক আহি কৈছে, এই সাজ বাচন ধোৱাতে দেৰি হয় ৰান্ধনীত। মই অলপ দেৰিকৈ গ'লোঁ। সি স্কুল ছুটি দিয়াৰ পিছত কোবাইছে, বোলে হেৰি ছাৰ মোৰ মোবাইলৰ লগত কানেকশ্যন কৰা ঘড়ীটো ঘূৰাল। এতিয়া মই কি কৰিম, চব গেল এনেকৈ কৈছোঁ মই। তাৰপিছত দেউতাকে সন্ধিয়া ফোন কৰিছে তাক, অলপ ৰাফ মুডত কৈছে আৰু কথাখিনি। ছাৰ আমাৰ ৰাজাৰ, এনে গাঁৱত ৰাজা বুলি মাতে, স্কুলত তাৰ নাম প্ৰাণজিত আৰ্য, আমাৰ ৰাজাৰ হেৰিটো ঘড়ীটো ঘূৰাইছে, আপুনি উলিয়াই দিব। মই কৈছোঁ দি পঠাই কিয়, মই কেনেকৈ উলিয়াই দিম, সেনেকৈ কৈছোঁ। তাৰপিছত সোমবাৰে প্ৰাৰ্থনা মৰ্ণিং প্ৰেয়াৰ সময়ত বিচাৰিলোঁ অলপ, বোলে কোনে নিছা ৰাজাৰ ঘড়ীটো, যদি কোনোবাই নিছা আনি দিয়া, আমি একো নকওঁ।